ৰূপহীয়াটোত অসম গণ পৰিষদ দলৰ 38তম প্ৰতিষ্ঠা দিৱস উদযাপন। আজি নগাঁও জিলাৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত ৰূপহীয়াত বিধান পৰিষদৰ উদ্যোগত অসম গণ পৰিষদ দলৰ 38তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উক্ত সভাত উপস্থিত থাকে ৰূপহীয়াত বিধান পৰিষদৰ সভাপতি আবু বকৰ সিদ্দিক, সম্পাদক নাৰায়ণ বৰা, প্ৰাক্তন সম্পাদক প্ৰভাৱ কলিতা, নগাঁও জিলা সমিতি আদি কৰি বিভিন্ন পৰ্যায়ৰ উচ্চ পদস্থ বিষয়ববীয়াসকল। সভাত দলৰ ভেটি সবল কৰা উদ্দেশ্যে বহু মূল্যৱান বক্তব্য প্ৰদান কৰে শীৰ্ষ নেতৃত্বই। দুৰ্গেশ্বৰ ৰাজখোৱাৰ ৰিপৰ্ট, DNA 24 আছাম। স্যার, আজি দেখা গৈছে অসম গণ পৰিষদ দলৰ 38 সংখ্যক প্ৰতিষ্ঠা দিৱস, কি ক'ব স্যার? আজি 38তম অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস। এইটো চেণ্ট্ৰেলি বৰপেটা অনুষ্ঠিত হৈ আছে আৰু চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে প্ৰতিটো অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলৰ 38 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিবৰ কাৰণে আমাক নিৰ্দেশ দিছে আৰু সেই হিচাপে আজি ৰূপহীয়াত বিধান পৰিষদৰ উদ্যোগত ভাতৃভগ্নী সংগঠন, পঞ্চায়ত পৰিষদ আৰু প্ৰাণ পৰিষদৰ সহযোগত ৰূপহীয়াত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম গণ পৰিষদ দলৰ 38তম প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিছোঁ আৰু এই অনুষ্ঠানত আজি পুৱা 10 বজাত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সতীৰ্থ সোঁৱৰণ, 12টা বজাত মুকলি সভা আমি অনুষ্ঠিত কৰি আজি এই মাত্ৰ আমি সভা সামৰিছোঁ। এই শুভক্ষণত আপুনি অসমৰ ৰাইজক কি বাৰ্তা দিব? আজিৰ এই সভাখনে আমাৰ অসম গণ পৰিষদ দলৰ ভৱিষ্যত, অসম গণ পৰিষদ দলত এই আঞ্চলিক দলটোক ৰাইজে আঁকোৱালি ল'ব বুলি মোৰ ধাৰণা আৰু বিভিন্ন প্ৰচাৰ মাধ্যমত মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া আৰু বৈদ্যুতিক মিডিয়া, প্ৰিণ্ট মিডিয়া, বৈদ্যুতিক মিডিয়াত দেখা গৈছে যে অসম গণ পৰিষদ দলৰেই মানে চাৰিওফালে প্ৰচাৰ আৰু প্ৰসাৰ চলি আছে। দেখা গৈছে ৰূপহীয়াতত পূৰ্বতে AGPৰ চৰকাৰ আছে, অসম গণ পৰিষদ দলৰ আছিলে, MLA আছিলে। দেখা গৈছে তাৰ তুলনাত আজি অসম গণ পৰিষদৰ ভেটি বহুত দুৰ্বল। অসম গণ পৰিষদ দলৰ ভেটি দুৰ্বল নহয় বুলি এইকাৰণেই ক'ম, কাৰণ আমি অসম গণ পৰিষদ দলৰ এবাৰ আমাৰ বিধায়ক হৈছিলে, তাৰপিছত আমাৰ দলৰ প্ৰাৰ্থী দিয়া নাছিলে। তাৰপিছত অসম গণ পৰিষদ দল কংগ্ৰেছৰ শাসন চলি থকা অৱস্থাত আমাৰ দলৰ সাংগঠনিক ভেটি অলপ দুৰ্বল হৈছিল যদিও কিন্তু আমি এতিয়া সবল আৰু এতিয়া চৰকাৰৰ অংশীদাৰত আমি আছোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলে ৰূপহীয়াত পঞ্চায়তত অৱতীৰ্ণ হ'ব নে BJP অৱতীৰ্ণ হ'ব? এইটো আমাৰ দলে সিদ্ধান্ত ল'ব। আশা কৰোঁ আমাৰ এই নিৰ্বাচনটো হয়তো যিটো গতিত চলি আছে মিত্ৰজোঁটৰ নিৰ্বাচনেই হ'ব আৰু আশা কৰোঁ আমাৰ ৰূপহীয়াত বিধানসভা সমষ্টিত আমি অসম গণ পৰিষদ দলেই অকলেই 15ৰ পৰা 20খন পঞ্চায়ত আমাৰ দখলত আহিব। অকলে যদি অসম গণ পৰিষদ দলে নিৰ্বাচনত অৱতীৰ্ণ হয়, কংগ্ৰেছৰ যি ভেটি শক্তিশালী, তেনে ক্ষেত্ৰত কংগ্ৰেছৰ কোনো ভেটি শক্তিশালী নাই বুলি এতিয়া বৰ্তমান অৱস্থাত ক'ব পাৰি।